তুমি দেখোন তুমি উঠাচোন তুমি কোৱা পানীত নথকা মাছ এটা নাম মই তোমাক ক'ব দিছো নেকি তুমি বহা পিছৰ বেৰেঞ্চি পিছৰ তোমালোক উঠা তুমি কোৱা তুমি কোৱা অসমৰ প্ৰধান নদীখনৰ নাম কি তোমালোক উঠা আগৰ মাছৰ বেছি বিষ নে শিঙি মাছৰ বেছি বিষ কোৱাচোন আচ্ছা তোমালোক উঠাচোন উঠা আচ্ছা তোমালোকে কোৱাচোন বাৰু শিঙি মাছৰ বিষ বেছি নে মাগুৰ মাছৰ বিষ বেছি স্যার শিঙি মাছ ঠিক আছে তোমালোকে বহা থ্যাংক ইউ স্যার নিজেতো একো নাজানে বেলেগে সঁচা কথা ক'লে হাহা তোমালোকে এইফালে আহা দুইজনে কৈছো দুইজনে এইফালে আহা আহিছা আহা এইফালে আহা বদমাছ কৰিব আহিছা ন বদমাছ কৰিব আহিছা তোমালোক তোমালোক বহা অহাকালি স্কুল বন্ধ পৰহি দিনাখন তোমালোকৰ एग्जाम लॉन्ग अभी मजा आएगा ना भिड़ो पहली सी नागिन निकाली मुन्ना पे डोला लगला पहली सी नागिन निकाली मुन्ना আপনার হালসিনা পাবি একদম আছে পরকি একদম কি কবে পৰহি চাই ফিক্স কৰিছে দেখা যাব কি হয় হয় না এক্সাম হে রাজমিস্ত্রি না ভুলে যাম ভালে আছে ওকে স্যার স্যার তুমি লোক আগত আহা আইলে যাব বেগবিলাক বাহিৰত ৰাখা তুমি ইফালে আহাচোন এই বহীকেইটা ভগাই দিয়া আৰু দুজন নহা নাই দেখোন কি হ'ল সিহঁতৰ স্যার আহিম বুলি কৈছে মানে আহি পোৱা নাই স্যার কব কাৰণে হা বেগটো থৈ আহা One eternity later, eventually.
ঐ তোমালোকে কিয় হাল্লা কৰি আছা পৰীক্ষা দিব আহিছে আল্লাহ এই তোমালোকৰ হাতত কি বাহিৰ যোৱা পৰীক্ষা দিব আহিছে নকল মাৰিব আহিছে নকলে আংকুং স্যার তুমি আৰু কিয় আহিলা স্যার মানে যখন আপুনি নকলটো মোবাইল পাইছিল না মানে এই দুজনে ছিল কাটতে বুঝছেন এই দুজন নেকি স্যার স্যার মাটন নাই স্যার 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 এই দুজনে আছে চাওঁ ওলোৱা নাই ক'ত সোমাই দেখা চাওঁ দিয়া চাওঁ বহিখন চাওঁ এইখন কি স্যার আহাই নাই এইখন স্যার কি অহা নাই আৰু ক'ত ৰাখিছে চাওঁ আছে স্যার আছে চাওঁ পকেটত চাওঁ উঠা চাওঁ তোমাৰ চাওঁ এটাই আৰু চাওঁ অঁ তোমালোকে তাৰমানে ঘৰত নপঢ়া নকল মাৰিব আহিছা ন হা নকল মাৰিব আহিছা তোমাৰ বেগ পকেটত চাওঁ স্যার নকলার রাজপুরা পৰীক্ষা দিব আহিছা না নকলৰ সাম্ৰাজ্য কৰিব আহিছা তোমালোক স্যার পৰীক্ষা দিব দিয়ক স্যার নাই নহ'ব এই চব নহয় চাওঁ তোমালোকৰ পৰীক্ষা ৰঙা কলমেৰে মই কৈ দিছোঁ ওলোৱা ওলোৱা বাহিৰ হোৱা তুমি যোৱা তোমালোক ফাল্টু যোৱা স্যার আৰু অলপ নকল আছে তুমি লৈ যাওক এইটো পৰি গৈছে তলত এক্সামটো দিব দিয়ক স্যার বাহিৰা দিয়ক না স্যার তোমালোকে বহীবিলাক জমা দিয়া এই বহীবিলাক লৈ আহা তোমালোকে বহীবিলাক জমা দিয়া আনা পাইছে নাই সোনকালে নাই সোনকালে নাই A few moments later. তুমি কি স্যারক ক'ব লাগে বেঙা ৰকম মই কি অকলে ফেল কৰি থাকিম নেকি লিখিব নালাগে মই ফটো আনি লওঁ দেখালো মই আৰু মোক চাকে দিলা ফাঁচি গ'ল না তো কি দিছিলে নকল দেখাই দিলো নকল কৰি এতিয়া ফেল পাই থ'ব আমাক এতিয়া গম তই এতিয়া ছাৰৰ কথা পাতিব লাগে যো নহ'লে ফেল পাইটোৱে ঘৰত কি মাৰ খাম যাব লাগিব স্যার লাগিলে পৰিচয় ছাৰ আপোনাৰ 4-5 মাহৰ ভাড়াটো আপুনি দিয়াই নাই এনেকুৱা হ'লে মই কেনেকুৱা হ'ব এনেকুৱা হ'লে আপুনি ৰুমটো এৰি দিব লাগিব নহয় আৰু মোৰো প্ৰব্লেম হৈ আছে কি কৰে 5 তাৰিখলৈকে দিব আৰু ভাড়াটো নহ'লে পইচাৰ অলপ অসুবিধা হৈ আছে দৰমহাও সেনেকুৱা হোৱা নাই চেষ্টা কৰি চাম নাই মোক লাগিবই আপুনি 5 তাৰিখলৈ কিবা এটা মেনেজ কৰিব আৰু আহিছোঁ দিয়ক পইচাৰে বিপদত পৰিছিল স্যাৰ কি কৰিছে সেইটো কি কৰিব এতিয়া The next morning. কি হ'ল কোৱা স্যার আজি শিক্ষক দিব
সেইকাৰণে আপোনাৰ কাৰণে আমি কিবা অলপ ডিছকাউণ্ট দিছোঁ হেপী টিচাৰ ডে থেংক ইউ চাৰিটো থেংক ইউ ছাৰ আমি তিনিটা মিলি আপোনাৰ কাৰণে এটা উপহাৰ আনিছিলোঁ হেপী টিচাৰ ডে ছাৰ হয় নেকি থেংক ইউ ছাৰ আহিছোঁ আহিছোঁ ছাৰ এই তোমালোক তিনিজন আহাচোন ইফালে হয় ইফালে আহাচোন ছাৰ কি এইটো কোনে দিছিলে ছাৰ আমি তিনিটা এইটো কি দিছিলে তোমালোকে ছাৰ অলপ পইচা দিছিলোঁ আপোনাৰ প্ৰব্লেমটো আমিও বুজি পাইছোঁ ন ছাৰ সেইদিনাখন যে আপোনাক এয়া ঘৰ ভাড়া পইচা খুজিছিল ৰুম ভাড়া দেখা পাইছিলোঁ আমি হয় নেকি অঁ তোমালোক এনেকৈ দিব নালাগে নহয় ছাৰ লওক আৰু ষ্টুডেণ্ট বুলি কেনেকৈ ছাৰ তোমালোক ভাল চিন্তা কৰিছা দেই বুজি পাইছোঁ আপোনাৰ প্ৰব্লেমটো আমিও এখন ফটো উঠিলেও দিয়ক